Hello and welcome back to my channel guys. To more another নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। তো মই আজি যাব ওলাইছো বেলচৰ মন্দিৰৰ দুৰ্গা পূজা চাবলৈ আৰু মই এতিয়া যাই দিনৰখিনি দেখাম আৰু ৰাতিও যাম, ৰাতিৰখিনিও দেখাম। তো ভিডিওটো আপোনালোকে ডে এণ্ড নাইট দেখা পাব বেলচৰ মন্দিৰত কেনেদৰে দুৰ্গা পূজা হয়। তো বলক ভিডিওটো আৰম্ভ কৰো আৰু যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব। তো বলক আমি বেলচৰ মন্দিৰ যাওঁ। আহিয়ে লগ পালোঁ ধীৰাজক, তাই পুৰা জুচ খাই আছে আৰু চবফালে একদম মানুহ পুৰা আহি আছে চবে পূজা চাবৰ কাৰণে আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, এইবোৰ ধুনীয়াকৈ ছাতি লগাইছে, ৰাতি আৰু ভাল লাগিব লাইট লগালে। আহি পালোঁ আমি বেলচৰৰ পূজা। মই আগতে আহিছোঁ, তাই হ'লেও আগতে আহিছোঁ। জুচ খাই 150 টকা জুচ খাইছা ন? 20 টকা বুলি ভাবি 150 টকা জুচ খাইছে আমাক। এনেই লছ হ'ল 170 টকা নিছি ন? নহয় আমি ভাবিছিলোঁ 20 টকা ল'ব বুলি, কিন্তু 150 টকা নিছি। খাই দিলোঁ মুখত দেখি চাই না, পিছত খাই 150 টকা বুলি মুখত দেখি তাই মুখত দেখি ভাবিছোঁ, মই মুখত দেখি তাই ভাবিছোঁ। তো আপোনালোকে চাওক ইমান মানুহ হৈছে, আহিব মানে আপোনালোকে এইবাৰতো যে আহিছে আৰু নেক্সট টাইমো হ'ব, নেক্সট টাইম আহিব হৈয়ে থাকে প্ৰত্যেক বছৰে। আৰু এইফালে এখন বাণিজ্য মেলা, ভিতৰত গৈ চাওঁ কি আছে ভিতৰত। আৰু এতিয়া আমি যাম ভিতৰত। গেটখন ৰাতি চাই আৰু বেছি ধুনীয়া লাগিব, মই ৰাতি দেখাম আপোনালোকক। তো ভিতৰৰ ফালে যাই বাকীবোৰ দেখাওঁ। তো বলক ভিতৰত। আমাৰ কথাখাননি হাঁহ কুকুৰা পাৰ চৰাই শান্তি হ'ব আৰু বলি হ'ব, সেয়া সকলোকে কুপনবোৰ ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু শৃংখলাবদ্ধভাৱে শান্তি কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। অনুপম বৈশ্য আপোনাক তৎক্ষণাত ইয়াত বিচৰা হৈছে। আন আন বলিসমূহৰ শান্তি কাৰ্যসূচী চলিছে, সকলোকে শান্তি কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তো ভিতৰতো বিৰাট ভিৰ, একদম ঠেলা হেঁচা, ওলাই যাব পৰা নাই বাহিৰৰ ফালে। আৰু মই সিফালে ওলাই যাই আপোনালোকক পুখুৰীটো দেখাই আছোঁ। এই ঠেলা হেঁচাৰ মাজতো এখেতে আকৌ চেলফি উঠিব ধৰিছে। তো কিবাকে ঠেলি হেঁচি ওলাই যাওঁ। আৰু এইটোৱে হৈছে বিল্লেশ্বৰ মন্দিৰৰ পুখুৰী আৰু ৰাতি বেছি ধুনীয়া লাগিব, ধুনীয়াকৈ লাইটিং আছে ইয়াত। তো ৰাতি চাই বেছি ভাল লাগিব, ৰাতি আপোনালোকক ধুনীয়াকৈ দেখাম। এতিয়া আমি ঘৰত যাওঁ, ঘৰত যাই অলপ ভাত পানী খাই ৰেষ্ট লৈ গধূলি আকৌ আহিম। গধূলি আহি চব দেখাম আপোনালোকৰ ফালৰ পৰা। তো বলক এতিয়া আমি ঘৰত যাওঁ। তো এতিয়া আৰু যাব ওলাইছোঁ আমি বেলচৰৰ পূজা চাব। দিনত আপোনালোকক দেখালোঁ কেনেকুৱা হয় দিনত, আৰু এতিয়া ৰাতি দেখাম আপোনালোকক তাত লাইটিং কেনেকুৱা হয়, ডেক'ৰেশ্যন কেনেকুৱা হয়, চব দেখাই আছোঁ। তো বলক। আৰু এয়া চাওক, মই আপোনালোকক দিনতে কৈছিলোঁ ছাতিবোৰ ৰাতি হ'লে বহুত ধুনীয়া লাগিব, তাত লাইট লগোৱা থাকিব। তো চাওক কিমান ধুনীয়াকৈ ওলোমাই থৈছে ওপৰত, কিমান মৰম লগা হৈছে নহয় জানো।
আৰু গেটখন চাওক কিমান ধুনীয়া কৰিছে, ইমান ধুনীয়া লাইটিং, বিৰাট ধুনীয়া লগা হৈছে গেটখনো। ইয়াত এখন বিশেষ খেল আহিছে। খেলখনৰ নিয়ম এইটো যে আপোনালোকক 3টা বল দিয়া হ'ব আৰু তাত টেবুলত থকা 6টা গ্লাছ ঠুকি পেলাই মাটিত পেলাব লাগিব আৰু পেলাব পাৰিলে আপোনালোকে প্ৰাইজ হিচাপত 1টাকৈ মুৰ্গী পাব। এইবিলাক এনেকে ডেকোৰেশ্যন কৰিছে, লাইটিং ভিতৰত দেখাই আছো আমাৰ আৰু এইখন ডাঙৰ জাপি, ইয়াত চবে ফটো উঠি আছে। এইবোৰ ৰাজহাঁহ চৰি আছে ইয়াত, আৰু এই তাতে শিৱৰ ডাঙৰ মূৰ্তিটো আছে, তাত গৈ আপোনালোকক দেখাই আছো। পূজা চোৱা হ'ল, এতিয়া আমি ঘৰত যাওঁ। ঘৰত মানে ভাত খাই আৰু আমাৰ বৰনদীৰ পূজাত তাত নীলাকা আহিব, তো তাত ফাংচন চাব যাম, গান গাব আহিব, তো তাত যাম। ইয়াত আৰু বেছি দেৰি নকৰোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব। আৰু নাচাওঁ ইয়াত, তো ঘৰত যাওঁ। আজিলৈ ইমানে, বাই বাই, টেক কেয়াৰ।